কবিতাৰ শিৰোনাম সেইজন আমাৰ পিতায়ে নহয় জানো। পুৱাই সকলোতকৈ আগত উঠি কান্ধত নাঙল যুঁৱলি লৈ পথাৰলৈ খোজ দিয়া মানুহজন কোন বাৰু। বাৰীত লাই পালেঙৰ খেতি কৰা, ঢাপত জিকা ভেন্দিৰ গুটি দিয়া সেই মানুহজন কোন বাৰু। ইমান কামৰ মাজতো বাৰীৰ কোন চুকত জেওৰা ভাঙিছে তালৈকো চকু দিয়াজন আমাৰ পিতায়ে নহয় জানো। নিজে নেখাই আমাক খুৱাবৰ বাবে প্ৰয়োজনীয় সকলো বস্তুৰ যোগাৰ দিবৰ বাবে কষ্ট কৰা ব্যক্তিজন আমাৰ পিতায়ে নহয় জানো। ৰ'দ বৰষুণকো আওকাণ কৰি এটকা দুটকা উপাৰ্জন কৰি আমাৰ ভৱিষ্যতৰ চিন্তা কৰাজন আমাৰ পিতায়ে নহয় জানো। হাজাৰ দুখ কষ্টৰ পাছতো চকুত চকু পানী নেদেখা সেইজন আমাৰ পিতায়ে নহয় জানো। যিয়ে সৰুতে কান্ধত লৈ গোটেই গাঁওখন ফুৰাইছিল, আমাৰ বিফলতাত যাৰ বুকু কপে, কঠিন সময়ত আমাৰ সাহস হোৱা ব্যক্তিজন আমাৰ পিতায়ে নহয় জানো।